চাবলৈ 11 অক্টোবৰ ৰত্নাকৰ Thank you. মই এটা মাইক্ৰোফোনটো চাইনিকা the first lady ৰত্নাকৰ বিষয়ে শুনিবৰ কাৰণে থিয় হৈ ৰৈ আছে যে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ মই চিনাকি কৰি দিছোঁ আমাৰ লগত বৰপৰাগক চিনি পাবতো কোনো প্ৰয়োজন নামেই যাৰ কাহিনী Sonika আহিছে আমাৰ লগত কণ্ঠশিল্পী এগৰাকী আছে মানসে খুব সুন্দৰভাৱে আৰু আমি আহিছোঁ গম পাইছে আপোনালোকে গম পাইছে যে ৰত্নাকৰ 11 অক্টোবৰ ছবিখন আহি আছে অভিনয় কৰি গ'লো জীৱনত একোৱে নিশিকিলোঁ বৰষাই কৈছে মই অভিনয় ভাল পাওঁ অভিনয় কৰি থাকোঁতে দেউতা ঢুকাই গৈছে এদিনাই দেউতাক চিন্তাত উঠাই আকৌ ষ্টেজত মই অভিনয় কৰিছোঁ কিহৰ কাৰণে যে অভিনয় ভাল পাওঁ সমাজখনৰ প্ৰতি মোৰ দায়বদ্ধতা ৰাইজে যিখিনি মৰম কৰি যতিন কৰা বনালে ময়ো ৰাইজৰ কিবা এটা দিবৰ কাৰণে সাহস পাইছোঁ আৰু সেই কথাৰে মই এতিয়া ৰত্নাকৰ বুলি ছবি এখন কৰিব ওলাইছোঁ বহুত দিনৰ সপোন আছিল যে ছবিখন মই এনেকুৱা ছবিখন কৰিব পাৰিম নেকি সাহস দিলে মোৰ পত্নীয়ে ৰত্নাকৰ হ'ল বাজেট বহুত ডাঙৰ হৈ গ'ল কেতিয়াবা শ্বুটিং চুটিং ৱাইফে বেগটো বুলি কয় ইমান পইচা খৰচ হ'ল কেনেকৈ পইচাখিনি উঠিবলৈ নাই মই চেষ্টা কৰিছোঁ কিন্তু মই এটা কথা কওঁ যে মোৰ অভিজ্ঞতা হৈছে তোমালোকক 1 ঘণ্টা 54 মিনিটত তোমালোকে ছবিখন শেষ হ'ব আৰু সেই সময়ছোৱালৈকে তোমালোকে আমনি নোপোৱা যিহেতু মই যতীন বৰা হিচাপে তোমালোকে এচুৰেঞ্চ দিব পাৰোঁ গেৰাণ্টি দিব পৰাফৰাণী বিষয়া নিশিতা গোস্বামী বিষ্ণু খাৰগৰীয়া চেতনা দাস হীৰেন্দ্ৰ ডেকা সঞ্জীৱ হাজৰিকা আশ্ৰমিকা আৰম্ভ কৰি নবীন প্ৰবীণ সকলো শিল্পী কলা কপুৰী ইয়াত কাম কৰিছে মই তাৰ মাজতে এবাৰ চিনাকি কৰাই দিম আমাৰ লগত নৱনীতা আৰু মানসক দিম ৰাতি গানটোৰ ট্ৰেকটো লগাবৰ কাৰণে নমস্কাৰ প্ৰথমে JB প্ৰডাকশ্যনৰ তৰফৰ পৰা লাহৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখে ইয়াত উপস্থিত থকা সমূহীক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু ইয়াত উপস্থিত থকা মৰমৰ ভাইটি ভণ্টিসকললৈ বহুত মৰম আৰু শুভকামনা যাচিছোঁ আশা কৰিছোঁ আজি যিদৰে তোমালোকে আমাক ইয়াত উষ্ম আদৰণি জনাইছা 11 অক্টোবৰতো ছবি গৃহলৈ আহি ৰত্নাকৰক ঠিক এনেদৰে আদৰি ল'বা ল'বানে নোলোৱা JB প্ৰডাকশ্যনৰ তৰফৰ পৰা পুনৰবাৰ মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ আমাক এইখিনি সুবিধা কৰি দিয়াৰ বাবে ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত এতিয়া মই আৰু মানসে ৰাতি গীতটো পৰিৱেশন কৰিম অলপমান ছবিখনৰ সংগীতেৰে জুবিন গাৰ্গে খুব সুন্দৰকৈ সজাইছে ভিন্ন সোৱাদৰ সংগীতেৰে ৰত্নাকৰৰ সংগীত জুবিন গাৰ্গৰ অধ্যক্ষ ডাঙৰীয়াক মোৰ সশ্ৰদ্ধ প্ৰণাম জ্ঞাপন কৰি অভিনয় কৰাৰ বাহিৰে একোৱেই নিশিকিলোঁ জীৱনত বহুত প্ৰত্যাহ্বান পালোঁ সেই সকলোবোৰ নেওচি আহিছোঁ অভিনয় ভাল পাওঁ কাৰণে আৰু সেইবোৰক নেওচি আগুৱাই যাবলৈ সাহস কোনে দিছে আপোনালোকে এই যে নামটো কোৱাৰ লগে লগে এটা চিঞৰ শুনোৱাকে সেই চিঞৰটো এইখিনি কিয় পাইছোঁ কাৰণ অলপ মৰম আছে চাগে ক'ৰবাত ন অন্তৰত সেইকাৰণে এই যে হাঁহি আছোঁ থিয় হৈ আছোঁ 2 ঘণ্টা এক্সাৰচাইজ কৰিছোঁ সদায় এই গোটেইখিনি কেৱল সেইখিনিৰ বাবে ছবিৰ প্ৰচাৰ কৰিবলৈ আগতে ছবিৰ প্ৰচাৰৰ মাধ্যম এইটো নাছিলে ক'ৰবাত নিউজ পেপাৰত পায় আৰু মানুহে চাবলৈ যায় হিলডল ভাঙি যৌৱনে আমনি কৰে মোৰ মনত আছে 1998ত একদম তুলপাৰ লাগিছিল অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কিন্তু এনেকৈ অহা নাছিলোঁ আৰু তেতিয়া মোবাইল ফোনৰো আউটগয়িঙৰো পইচা লাগে ইনকামিঙৰো লাগে আৰু ইণ্টাৰনেট চেনেলসমূহ নাছিলে গতিকে আজিকালি হয়তো ক'ৰবাত এনেকুৱা এটা ভাৱ হয় যে 6 মাহৰ পিছত টিভিত দিবই টিভিতে চাম আৰু কিন্তু সেইটো নকৰি আমি সকলোৰে ওচৰলৈ আহিছোঁ অনুৰোধ জনাবলৈ যাতে ছবি গৃহলৈ গৈ পেলাই ছবিখন চাবলৈ 11 অক্টোবৰ ৰত্নাকৰ
ধন্যবাদ বৰষাবা টাইটেল প্লিজ